নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল গ্ৰেটমেন অফ আছামলৈ। আজি আমি কথা পাতিম অসমৰ আলিয়া ভাট হিচাপে খ্যাত তথা শেহতীয়াকৈ নিবিৰ আৰু তাৰ শ্বৰ্ট ফিল্মখনৰ জৰিয়তে গোটেই অসমতে জনপ্ৰিয় হোৱা চেলেষ্টি বৈৰাগীৰ জীৱনৰ বিষয়ে। শেহতীয়াকৈ চেলেষ্টি বৈৰাগীয়ে ষ্টাৰ প্লাছত উডতি কা নাম ৰাজ্য নামৰ হিন্দী চিৰিয়েলখনত মুখ্য চৰিত্ৰত অভিনয় কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু আপুনি বাৰু জানেনে কেনেকৈ চেলেষ্টিয়ে ষ্টাৰ প্লাছৰ দৰে ডাঙৰ টিভি চেনেল এটাৰ চিৰিয়েলত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিলে? ইয়াৰ উপৰিও চেলেষ্টি বৈৰাগীয়ে বৰ্তমান কাৰ লগত ৰিলেশ্যনশ্বিপত আছে, এই সকলোবোৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চেলেষ্টি বৈৰাগীৰ জন্ম হৈছিল 1999 চনৰ 12 মাৰ্চ তাৰিখে ডিব্ৰুগড় জিলাৰ দুলীয়াজানত। চেলেষ্টিৰ মাকৰ নাম হ'ল মীনাক্ষী বৈৰাগী আৰু ভায়েকৰ নাম হ'ল মৃদুৎপল বৈৰাগী। চেলেষ্টি বৈৰাগীৰ ঘৰত মতা নামটো হৈছে শ্ৰদ্ধা। চেলেষ্টি বৈৰাগীৰ শিক্ষা জীৱন আৰম্ভ হৈছিল দুলীয়াজানতেই। দুলীয়াজানত থকা দিল্লী পাব্লিক স্কুলত চেলেষ্টি বৈৰাগীয়ে 2014 চনত ক্লাছ 10 পাছ কৰে। ইয়াৰ পিছত চেলেষ্টিয়ে 2016 চনত ছায়েন্স বিষয় লৈ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাও পাছ কৰে। ইয়াৰ পিছত 2019 চনত চেলেষ্টিয়ে ইংৰাজী বিষয়ত অনাৰ্ছ লৈ BA পাছ কৰি উচ্চ শিক্ষাৰ বাবে ৰাজস্থানলৈ গুচি যায় আৰু তাতেই আজমেৰত থকা চেণ্ট্ৰেল ইউনিভাৰ্চিটি অৱ ৰাজস্থানৰ পৰা ইংৰাজী বিষয়ত মাষ্টাৰ ডিগ্ৰী লাভ কৰে। 2020 চনৰ নৱেম্বৰ মাহত যেতিয়া COVID-19ৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন হৈ আছিল, তেতিয়া চেলেষ্টিয়ে প্ৰথমবাৰৰ বাবে ইনষ্টাগ্ৰামত এটা একাউণ্ট খুলিছিল। ইয়াৰ পিছত 2021 চনৰ জানুৱাৰী মাহৰ পৰা চেলেষ্টিয়ে ইনষ্টাগ্ৰামত 2-এটা ৰিলছ ভিডিঅ' বনোৱা আৰম্ভ কৰিছিল। ইয়াৰ পিছত চেলেষ্টি বৈৰাগীৰ ৰিলছ ভিডিঅ'বোৰ দেখি বহুতো মানুহে চেলেষ্টিক বলিউডৰ অভিনেত্ৰী আলিয়া ভাটৰ দৰে দেখাত প্ৰায় একে বুলিও প্ৰশংসা কৰিছিল। অৰ্থাৎ চেলেষ্টি বৈৰাগীক আলিয়া ভাটৰ ডুপ্লিকেট অথবা আলিয়া ভাট 2.0 বুলি কৈ চাৰিওফালে মানুহৰ মাজত কেৱল চেলেষ্টিৰ চৰ্চাই আৰম্ভ হৈ গৈছিল আৰু লাহে লাহে চেলেষ্টিৰ ইনষ্টাগ্ৰাম ৰিলছবোৰো মানুহৰ মাজত ভাইৰেল হৈ পৰিছিল। আৰু এনেদৰে চেলেষ্টি বৈৰাগীৰ ইনষ্টাগ্ৰামত থকা ফলোৱাৰ্ছৰ সংখ্যাও দ্ৰুতগতিত বাঢ়ি গৈছিল। বৰ্তমান সময়ত চেলেষ্টি বৈৰাগীৰ ইনষ্টাগ্ৰামত থকা ফলোৱাৰ্ছৰ সংখ্যা হৈছে প্ৰায় 4 লাখতকৈ অধিক। এতিয়া আহিছোঁ চেলেষ্টি বৈৰাগীৰ অভিনয় জীৱনৰ বিষয়ে। চেলেষ্টি বৈৰাগীয়ে 2021 চনৰ 22 ছেপ্টেম্বৰত মুক্তি পোৱা বিকি কলিতাৰ তুমি ৰোৱা শীৰ্ষক গীতটোত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল। ইয়াৰ পিছত 2020 চনৰ 1 অক্টোবৰত ভালপোৱা কিনো হয়, 2021 চনৰ 25 ডিচেম্বৰত মুক্তি পোৱা অনুৰাগ শইকীয়াৰ প্ৰতিটো পল 2.0, 2022 চনৰ 9 জানুৱাৰীত ধন কেতেকী, 2022 চনৰ 22 মাৰ্চত মানস প্ৰতিমৰ জুলি আৰু 2022 চনৰ 8 এপ্ৰিল তাৰিখে মুক্তি পোৱা ৱাণ্ডাৰ ছিষ্টাৰ ৰূপাংকিতা অলংকৃতাৰ প্ৰেমৰে বেহেলা শীৰ্ষক গীতটোত চেলেষ্টি বৈৰাগীয়ে অভিনয় কৰিছিল। মিউজিক ভিডিঅ'ৰ উপৰিও চেলেষ্টি বৈৰাগীয়ে ৰাব্বানী স্বয়মৰ লগত মোৰ মিনতি নামৰ শ্বৰ্ট ষ্টৰিটোতো অভিনয় কৰিছিল, যিটো 2022 চনৰ 17 মাৰ্চ তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল। ইয়াৰ পিছত চেলেষ্টি বৈৰাগীয়ে বাডিজ প্ৰডাকশ্যনৰ ৱেব ফিল্ম নিবিৰ আৰু তাৰাত অভিনয় কৰিবলৈ সুযোগ লাভ কৰে। নিবিৰ আৰু তাৰা এই ৱেব ফিল্মখনত চেলেষ্টিয়ে তাৰা নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল। এই ৱেব ফিল্মখনত চেলেষ্টিৰ অভিনয় বহুতেই ভাল হৈছিল, যাৰ বাবে চেলেষ্টি বৈৰাগী গোটেই অসমতে অতি কম সময়তেই বহুতেই জনপ্ৰিয় হৈ পৰিছিল। নিবিৰ আৰু তাৰা ৱেব ফিল্মখন 2022 চনৰ 20 এপ্ৰিলত ইউটিউবত আপলোড কৰা হৈছিল আৰু আপলোড কৰাৰ প্ৰায় 3 মাহতেই এই ৱেব ফিল্মখনে ইউটিউবত 46 লাখতকৈও অধিক ভিউজ পাবলৈ সক্ষম হৈছে। চেলেষ্টি বৈৰাগীয়ে বহুকেইটা মিউজিক ভিডিঅ'জ আৰু নিবিৰ আৰু তাৰাৰ দৰে ছুপাৰহিট ৱেব ফিল্মত অভিনয় কৰাৰ পিছত এইবাৰ সাজু হৈছে টেলিভিছনত দৰ্শকৰ হৃদয় জিনিবলৈ। চেলেষ্টি হ'ব ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকৰ মুখ্য নায়িকা। ষ্টাৰ প্লাছত সম্প্ৰচাৰিত হ'ব লগা এখন মেগা চিৰিয়েলত অভিনয় কৰিছে আমাৰ অসমৰ চেলেষ্টি বৈৰাগীয়ে। তেওঁ অভিনয় কৰা সেই মেগা চিৰিয়েলখনৰ নাম হ'ল উডতি কা নাম ৰজ্জো। অহা 8 আগষ্টৰ পৰা সন্ধিয়া 7 বজাত এই ধাৰাবাহিকখন ষ্টাৰ প্লাছত সম্প্ৰচাৰিত হ'ব। এই ধাৰাবাহিকখনত এগৰাকী সাহসী ছোৱালীৰ চৰিত্ৰত দেখা যাব অসমৰ চেলেষ্টি বৈৰাগীক। এতিয়া আহিছোঁ চেলেষ্টি বৈৰাগীৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছৰ বিষয়ে। বন্ধুসকল, বিভিন্ন ইণ্টাৰভিউ তথা ইণ্টাৰনেটত উল্লেখ থকা তথ্য অনুসৰি চেলেষ্টি বৈৰাগী
বৰ্তমান কোনো প্ৰেমৰ সম্পৰ্কত নাই অৰ্থাৎ চেলেষ্টি বৈৰাগী বৰ্তমান ছিংগেল বন্ধুসকল এয়াই আছিল আমাৰ অসমৰ নতুন অভিনেত্ৰী তথা বৰ্তমানৰ ইণ্টাৰনেট সেন্সেশ্যন চেলেষ্টি বৈৰাগীৰ সম্পূৰ্ণ জীৱনৰ বিষয়ে আশা কৰিম চেলেষ্টিয়ে যাতে আগলৈও এনেদৰেই ধুনীয়া ধুনীয়া অভিনয় আমাক উপহাৰ দি থাকে শেষত তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ ধন্যবাদ আজিলৈ ইমানেই ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ